মোৰ ৱাইফক লৈ কিবা এটা ইস্যু হৈছিল, সেইটো হেৰি কৰি আজি চবে মিলি আমাক ঘেৰাও দি আজি পুৰাই সিহঁতে চব এক লগ হৈ আমাৰ ঘৰত চবকে মাৰিছে, চবৰে মোক মাৰিছে। এই আমাৰ এই চাচাৰ ল'ৰা, মোৰ নাম জৰিফুদ্দিন আহমেদ, মাৰিছে জাছিমুদ্দিন, ছানিদুল, আজাহাৰ আৰু নুৰুল আমিন, নুৰ আলম। এই দাহ দি মাৰিছে আৰু বাহ দি মাৰিছে। হ্যাঁ, আমাক মাৰিছে, দেউতাক মাৰিছে, মাক মাৰিছে, মোৰ ৱাইফ প্ৰেগনেণ্ট, মোৰ ৱাইফক মাৰিছে, মোৰ সৰু ভাইটিক মাৰিছে। মোৰ ৱাইফক লৈ কালি এটা কিবা মানে হেৰি হৈছিল, সেইটো লৈ মানে কালি মানে অলপ কাজিয়া হৈছে, সেইটো ৱাইফক লৈ মানে মোৰ ৱাইফক মানে ডিষ্টাৰ্ব কৰি থাকে। সেই আমাৰ ৱাইফে আকৌ মোক কৈছে যে এনে কথা, মই তাক ধৰিছোঁ, কালি ধৰিছোঁ, সেইকাৰণে আজি আমাক ধৰি মাৰিলে এনেকে। এতিয়া আহিছোঁ, মেডিকেল কৰিলোঁ, থানাত যাম, কি হয় আইনৰ প্ৰতি মোৰ বিশ্বাস আছে। হ্যাঁ, মোৰ মূৰত কাটিছে, মোৰ ভাইটিৰো মূৰত কাটিছে, মাক মাৰিছে, দেউতাক মাৰিছে।